জলিউড বাৰ্তা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি এতিয়ালৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোলৈ। বন্ধু বান্ধৱীসকল, আজি অভিনেত্ৰী শিল্পী শিখাৰ ফালৰ পৰা আহিছে এটি নতুন আপডেট। ইতিমধ্যে আপোনালোকে জানে যে অভিনেত্ৰীগৰাকীৰ এগৰাকী কন্যা সন্তান জন্ম হৈছে আৰু কন্যা সন্তানগৰাকীৰ নাম হ'ল পুৱতি। আৰু বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে অভিনেত্ৰীগৰাকীৰ কন্যা সন্তানৰ বিভিন্ন ফটো আৰু ভিডিঅ'। আৰু আজি অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰিছে কন্যা সন্তানৰ কেইখনমান ফটো আৰু আপোনালোকে বৰ্তমান স্ক্ৰীনত দেখিবলৈ পাইছে। আৰু লগতে অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা পষ্টত লিখিছে, দেতা আৰু মই ফুফু যাওঁ দেই, পিছে মই ঠাণ্ডা পাওঁ বুলি মায়েহে জেকেটটো পিন্ধাই দিলে, বৰষুণ দিছে যে ষ্টাইল কৰাহে নহ'ল। বন্ধু বান্ধৱীসকল, অভিনেত্ৰীগৰাকীয়ে শ্বেয়াৰ কৰা বিভিন্ন ফটো আমি স্ক্ৰীনত দি দিছোঁ, বৰ্তমান আপোনালোকে দেখিবলৈ পাইছে।